ওদালগুৰি জিলা কমিটি অল ভাৰত ষ্টুডেণ্টছ ইউনিয়নৰ আজি 47তম বাৰ্ষিক অধিৱেশন সমাপ্ত হ'ল। আজি অপেনিং ছেশ্যন আৰু এই অধিৱেশন আজি মুকলি হোৱা উদ্বোধনী ভাষণ হিচাপে দিলোঁ। বড়োজাতিৰ ইতিহাস অধ্যয়ন কৰোঁতে সদায় আপচুৰ নাম আগতে আহে, কাৰণ জন্ম লগ্নৰ পৰাই তেওঁলোকে বড়ো জাতিৰ উৎকৰ্ষ সাধনৰ কাৰণে শিক্ষা, সংস্কৃতি, ৰাজনীতি সকলো দিশতে জাতিটোক এটা মজবুত অৱস্থাত আনিব কাৰণে তেওঁলোকে যিখিনি ত্যাগ স্বীকাৰ কৰিছে, সেই কথাত আমি সকলোৱে বড়ো জনগোষ্ঠী হিচাপে, এজন সাধাৰণ বড়ো ব্যক্তি হিচাপে আমি মনত ৰাখিব লাগিব। আমি বিশেষকৈ যিসকল জাতি চিন্তা কৰা ব্যক্তিয়ে এই সংগঠনটো জন্ম দিছিল, তেওঁলোকক সোঁৱৰিছোঁ, তেওঁলোকক ধন্যবাদ দিছোঁ যে তেওঁলোকে এটা জেনেৰেশ্যন আপচুৰ জৰিয়তে গঠন কৰি থৈ গ'ল, যি সংগঠনে আজিকো প্ৰতি জাতিৰ প্ৰতিটো সমস্যাত থিয় হৈ ৰাইজৰ হৈ মাত মাতিছে আৰু জাতিটো কেনেকৈ আগলৈ বিভিন্ন দিশত আগুৱাই নিব সেই কথাখিনি চিন্তা কৰি কাম কৰি আছে। আজি এই অধিৱেশনতো বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। বৰ্তমান যিহেতু অল ভাৰত ষ্টুডেণ্টছ ইউনিয়নৰ যি ৰাজনৈতিক সংগ্ৰাম সেইখিনি স্থগিত ৰাখিছে, যিহেতু যোৱা 2020 চনৰ যি বিত্তীয় চুক্তি, এই চুক্তিৰ জৰিয়তে ৰাজনৈতিক সংগ্ৰাম যিহেতু সমাপ্ত হৈছে, কিন্তু তথাপিও অল ভাৰত ষ্টুডেণ্টছ ইউনিয়নে মনতে ভাবে যে তেওঁলোকৰ কাম এতিয়াও সমাপ্ত হোৱা নাই। এতিয়া জাতিটোক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব লাগে, অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই নিব লাগে আৰু অৰ্থনীতি আগুৱাই যাবৰ কাৰণে যি কাঠামো বা উদ্যোগ ইত্যাদি স্থাপন কৰাৰ ক্ষেত্ৰতেই হওক, এই গোটেইখিনি কাম কৰিব লগা আছে আৰু বৰ্তমান অল ভাৰত ষ্টুডেণ্টছ ইউনিয়নে এই দিশটোত নজৰ দি কাম কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। আমি আশা কৰোঁ তেওঁলোকে সফল হ'ব আৰু তেওঁলোক সফল হোৱা মানে বড়ো জাতিটো আগুৱাই যোৱা। আমি আপচৰ সদায় উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ, তেওঁলোক সফল হওক সেইটো আমি বিচাৰোঁ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি দাবী, ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ দায়িত্ব কেন্দ্ৰ চৰকাৰৰ। ইয়াত ৰাজ্য চৰকাৰৰ আচলতে কৰিব লগা একো নাই, কাৰণ কোন জনগোষ্ঠীক জনজাতি দিব লাগে, কোন জনগোষ্ঠী দিব নালাগে, সেই গোটেই সিদ্ধান্ত লয় কেন্দ্ৰ চৰকাৰে। ৰাজ্য চৰকাৰৰ পৰা আমাৰ জাষ্ট এইটোৱে যে কেন্দ্ৰ চৰকাৰে যি সিদ্ধান্ত লয় তাত আমাৰ একো আপত্তি নাই, সেইখিনিহে মতামত দিব পাৰে আৰু সেইখিনি মতামত অসম চৰকাৰে দি আহিছে, হয়তো আগতেও দিব। আৰু চৰকাৰৰ কিবা হিচাপে এজন MLA হিচাপে চৰকাৰে যি সিদ্ধান্ত তাক আমাৰ বিৰোধিতা কৰিবলগীয়া একো নাই। আমাৰ আপত্তি নাই কোনো জনগোষ্ঠী কিবা কৰে, কাৰণ সেই সিদ্ধান্ত লোৱাৰ আমাৰ বাধা দিয়াৰ অধিকাৰো নাই বা দিব পৰা ক্ষমতা আমাৰ নাই। সেইকাৰণে কেন্দ্ৰ চৰকাৰে যি সিদ্ধান্ত লয় সেইটো কেন্দ্ৰ চৰকাৰে ল'ব। আহিছে অমিক্ৰণ, ইয়াৰ বিস্তাৰ ভাৰততো হৈছে আৰু বিশেষকৈ ভাৰতৰ অন্যান্য ষ্টেটত যথেষ্ট ইয়াৰ সংক্ৰমণ হৈছে। আমাৰ অসমতো কালি পৰহিৰ এটা নিউজত অসমতো 2জনমান কেছ পোৱা বুলি কৈছে। এতিয়ালৈকে ইয়াৰ কেজুৱেলিটি খুব বেছি হোৱা নাই, অলপ কম হৈছে, কিন্তু ইয়াৰ বিস্তাৰণৰ যিটো স্পীড সেইটো বৰ ত্বৰান্বিত হয়, বৰ খুব ক্ষিপ্ৰগতিত বিস্তৃত হৈ আছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যিখিনি প্ৰতিষেধক ব্যৱস্থা ল'ব লাগে, যিখিনি আমাৰ প্ৰিকশ্যছ মেজাৰ ল'ব লাগে, সেইখিনি লোৱাটো ভাল। আমাৰ মুখ হাতটো পিন্ধিবই লাগিব, ডিষ্টেঞ্চ মানি চলিব লাগিব, তাৰপিছত আমাৰ চেনিটাইজ ইউজ কৰিব লাগিব আৰু লগতে ভাৰত চৰকাৰে এতিয়ালৈকে নিৰ্দেশ দিয়ে যি ভেকচিনেশ্যন আগতে 18 বছৰলৈকে দিছিল, কিন্তু এতিয়া আমাৰ 15 বছৰৰ পৰাই দিয়া আৰম্ভ কৰিছে। যিসকল 15 বছৰৰ ঊৰ্ধৰ লোক যিমান আছে তেওঁলোকে গোটেইখিনিয়ে ভেকচিন লোৱাটো ভাল। বহু সময়ত বহুতো অপপ্ৰচাৰ হোৱাৰ কাৰণে বিভিন্ন ঠাইত ৰাইজে ভেকচিন ল'বলৈ অস্বীকাৰ কৰিছে। বিশেষকৈ আমাৰ বড়ো অঞ্চলতে, আমাৰ ওদালগুৰি অঞ্চলতে বহুত গাঁৱত ৰাইজে কিবা কৰা নাই, ৰেচপন্স কৰা নাই আৰু সেইটো ভুল হৈছে, তেনেকুৱা কৰিব নালাগে।
মই আহ্বান কৰিছোঁ যিহেতু কৰোণা বৰ ভয়ানক বেমাৰ ইয়াৰ পৰা হাত সৰাৰ প্ৰয়োজন আছে সেইকাৰণে নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে নিজক সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমাৰ আটা ৰাইজে বিশেষকৈ 15 বছৰ উৰ্ধৰ যিমান লোক আছে আটাই ভেকচিনেশ্যন লোৱাটো খুব প্ৰয়োজনীয় আহ্বান জনাইছে সকলোৱে লোক ভয় কৰিব লগা একো নাই কাৰণ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ অনাহকতে মৃত্যুবৰণ কৰাটো কোনেও নিবিচাৰে আৰু সেইটো উচিত নহয় সেইকাৰণে প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগে যিখিনি অৱলম্বন কৰিব লাগে আটাই লোক আৰু ভেকচিন ল'বলৈ আগবাঢ়ি আহক সেইখিনিকে আহ্বান জনাইছোঁ बिटिआर हालाम लाइमोनफोरनि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों ट्रान्सफर्म रुरल इन्डिया फाउन्डेसन एनजिअनि गेजेरजों बिटिआर डेभेलपमेन्ट फेल'शिपआ मोनसे बिटिआरआव बेकार जेंनाखौ सुस्रांनो फेल'शिप प्रग्रामनि थाखाय अनलाइन सोलिगासिनो दं बिटिआर गभ एडमिनिस्ट्रेसनजों लोगोसे खामानि मावफानो मोननाया गोसो गुदुं लाइमोनफोर आरो गोरों गोरा मानसिफोरनि थाखाय बेसेन गोसा सुबिदा लोगोसेनो बेयो मोनसे बिटिआरनि सिङाव थानाय सुबुंफोरनि समाजनि जेंनाफोरखौ सुस्रांनायनि मोनसे मोजां लामा ब्लक लेभेलाव खामानि मावनाय ओनसोलखौ जौगाहोनाय बिथिं एबा आयदाफोर जेरै एग्रिकालचार आरो सेरिकालचार लाइभलिहुड एजुकेशन स्किल डेभेलपमेन्ट इमप्लयेबिलिटि एन्टारप्रेन्योरशिप फिसा आरो गिदिर कारखानाफोर हेल्थ एन्ड निउट्रिसन ड्रिंकिं वाटार एन्ड सेनिटेशन बोथोर सोलायनायनि सायाव नोजोर होनाय बायदि बायदि बे फेल'शिप प्रग्रामा 3 बोसोरनि आरो बे प्रग्रामखौ लाग्रानो दान मोनसेयाव 20,000 दान बान्थाबो होनाय जागोन नोंथांमोनहा बे प्रग्रामाव बाहागो लाफैनो हागोन आरो बिटिआरनि जौगाखांनायाव गावनिबो आखाइ होफानो हागोन बे हाबाफारिनि थाखाय नोंथांमोनहा फैगौ 10 जानुवारि 2022 खालारसिम वेबसाइटनि गेजेरजों अनलाइन एप्लाइ खालामनो हागोन अनलाइन खालामनो थाखाय गोसो गुदुं नोंथांमोना गाहायाव होनाय वेबसाइटआव अनलाइन खालामनो हागोन गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिं एन्ड रिसार्च सेन्टार प्राइभेट लिमिटेड बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो जेरै आलु लाव फान्थाव जोगोनार कफि सबायबिमा थाइबें आरो गोथां मैगं लाइ लाफा मुला दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन नोंथांमोना बिगोमाजों फोनांजाब लानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन मोनसे गोजोनथाव खौरां दावबायारि नोंथांमोननि थाखाय बेखेवबाय बाक्सा जिल्लानि सिङाव थानाय मानास नेशनेल पार्कआव समायना रबिना कटेजखौ बे कटेजआव नोंथांमोना जिप साफारि एलिफेन्ट राइड रिभार रेफ्टिं ट्राइबेल डान्स बनफायार ब्रेकफास्ट लान्च डिनार बायदिनि सुबिदा मोनजोबनो हागोन रुम बुकिं खालामनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नाम्बाराव 9362560394 7099613280 The Robina Cottage Resort in Manas has been open for you. You can get many facilities in this resort or cottage like AC and non-AC room booking, jeep safari, elephant ride, river rafting, breakfast, lunch and dinner. To know more you can contact this number. Contact number 936-556-0394 7099613280 Gmail address robinacottage@gmail.com